হেল্ল' গাইজ, এয়া চাওক বৰা চাউলৰ পিঠাৰ যোগাৰ কৰি আছোঁ। মিক্সিত দিম, এইখিনি বেছি কৰা নাই, এইখিনি খুন্দা হৈ গ'ল। ইয়াতে দেখিছেনে, এইখিনি অকণমান ট্ৰাইল দিম, পিঠা উঠে নে নুঠে চাম। কাৰণ মিক্সিত ফাৰ্ষ্ট টাইম মই পিঠাগুড়ি খুন্দিছোঁ, সেইটোৰ কাৰণে উঠে নে নুঠে চাব লাগিব। সেইকাৰণে অকণমান ট্ৰাইল দি চাইছোঁ আৰু এইখিনি বেছি নহয়, এক পোৱামান চাউল। বাকীখিনি তিয়াই থোৱা নাই, কাৰণ প্ৰথম বনাইছোঁ যে কেনেকুৱা হয় নাজানো। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ইয়াত দেখিছেনে, বিহুৰ বতৰ, পিঠা বনাম। তো আপোনালোকে চাই থাকিব, বিহুৰ বতৰত পিঠা কেনেকৈ বনাওঁ, কি পদ্ধতিৰে পিঠা বনাওঁ, আপোনালোকে চাই থাকিব। আৰু যিসকলে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলেতো জানেই, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পুৰণাসকলে দেই। আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ চবকে। চবৰে ভালে যাওক, মাছে মঙহে ডকচি খাওক দেই। এয়া লাড়ুৰ কাৰণে, পিঠাৰ কাৰণে নাৰিকল ৰুকিম। এইটো পিঠাৰ কাৰণে ৰুকিছোঁ, লাড়ুৰ কাৰণে আছে আৰু লাহে লাহে ৰুকি থাকিম। এয়া গাইজ চাওক, পিঠাটো কেনেকৈ কৰিম। ইমানখিনি ল'ব, নতুন পদ্ধতি চালনীত কৰা। আগে পিছেও কৰিছোঁ বাৰু, আপোনালোকক দেখাইছোঁ কেনেকৈ কৰিব লাগে। পিঠাটো আপোনালোকে এনেকৈ দীঘলকৈ দিব, তেতিয়া পিঠাটো দীঘল হ'ব আৰু দেখিবলৈও ধুনীয়া হ'ব, পাতল হ'ব। আৰু বেছি মোটা যেন পালে আপোনালোকে এনেকৈ ঘূৰাই দিব দেই। মোৰ টাৱাখন অকণমান গৰম হৈছে বাৰু, কথা নাই। আৰু নাৰিকলটো আপোনালোকে নিজৰ হিচাপত দিব, আৰু যেনেকৈ দিয়ে পুৰটো। মই একেবাৰে ওলাই লোৱা নাই, একেবাৰে ওলাই ল'লে নাৰিকলটো ঠাণ্ডা হ'লে অকণমান টান হৈ যায় যে, সেইকাৰণে মই এনেকৈ বাতিত অকণমানকৈ দি লৈছোঁ। আপোনালোকে বনাই চাব ঘৰত, কেনেকৈ বনাই, মোৰ নিচিনা এনেকৈ বনাই চাব। দি বনাই কমেণ্ট কৰি ক'ব যে উপায়টো সহজ নে নাই। মই কিন্তু উপায়টো সহজ পাওঁ। আৰু এইটো আপোনালোকে কেনেকৈ লয়, চামুচ কটাৰী যি ল'ব পাৰিব, এনেকৈ লাহেকৈ এনেকৈ গোল কৰি দিব। চাওক কি ধুনীয়া হৈ গ'ল পিঠাটো, দেখিছেনে? ভাঙা চিঙা একো নহয়। আৰু এইকেইখনো এনেকৈ পুৰিছোঁ, আৰু এখন পুৰি দিছোঁ, চাই থাকিব। আৰু এইটো এনেকৈ এবাৰ চাফা কৰি ল'ব, তেতিয়া পিঠাটো ভাল হয়। আৰু যিসকলে প্ৰথমকৈ বনায় তেওঁসকলেও পাৰিব, কিন্তু মই এইবাৰ জীৱনত প্ৰথম সেয়াত বনাইছোঁ, মিক্সিত খুন্দিছোঁ দেই। মিক্সিত খুন্দি পিনে বনাইছোঁ সেইকাৰণে। আৰু আকৌ মাজতে চালনীখন এনেকৈ এবাৰ কোবাই দিব। এনেকুৱা চালনী নাপালেও এনেকুৱা ডাঙৰ চাইজৰ পায় নহয়, সেনেকুৱা এখন কিনি ল'ব, সুবিধা হয়। তাৰমানে কিয়, আগতে ময়ো এনেকৈ হেতা চেতাই দি পুৰিছিলোঁ, হাতখন অকণমান দেৰি যায়, এনেকৈ দিওঁতে হাতখন গৰম উঠি যায়। এইটো সুবিধা বহুত কষ্টকৰ নহয়, আৰু সোনকালে হৈ যায়। মই অকণমান এইটো সুবিধা পাইছোঁ, আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাব। আৰু নতুন যোনবিলাক সিহঁতে বনাই চাব, এবাৰ বনাই চাব, তেতিয়া গম পাব আপোনালোকে যে ইমান সুবিধা হয় এইটো দেই। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মৰম দিব ভিডিঅ'টোত, চাই থাকিব। কিন্তু টাৱাটো গৰম হ'ব লাগিব দেই। দেখিছেনে কি ধুনীয়া হৈছে, ভাঙা নাই। এইটোৱে হয় ধুনীয়া, একদম চালনীৰে বনোৱা পিঠাটো, দেখিছে? উৰুকাৰ স্পেচিয়েল মেৰিনেট কৰি থৈ দিছোঁ, পিছত বনাম। মই নিমখ হালধি দি মেৰিনেট কৰি থৈছিলোঁ যে এইখিনি। এতিয়া মই পিঁয়াজ, আদা নহৰু, এটা শুকান জলকীয়া গ্ৰাইণ্ড কৰি দিছিলোঁ, ইয়াতে মিক্সিত মাৰি দিছিলোঁ এইখিনি। আৰু এচামুচ ক্ৰীম দিছোঁ, আপুনি দৈও দিব পাৰে। দি এইখিনি মই ভালকৈ লাৰি আৰু অলপ সময়
10 মিনিট 15 মিনিটমান মই সেইখিনি মানে মিহাই হ'ব দিছিলোঁ, মেৰিনেট কৰিছিলোঁ। এতিয়া আৰু অলপমান সময় মেৰিনেট কৰি থৈ দিম। আজি উৰুকাৰ লেগ পিচ স্পেচিয়েল। মটনটো নাখাওঁ বাৰু, চিকেনটোৱে খাওঁ। মাছটো দিনতে খাই ল'লোঁ, সেইকাৰণে খানা হৈ গ'ল। দেখিছেনে? দৈ থাকিলে আপোনালোকে দৈও দিব পাৰে। মোৰ দৈটো মানে এতিয়া কালিৰ কাৰণে থৈ দিছোঁ, ক্ৰীমটো মানে লাৰিছোঁ কাৰণে এইটো দি দিলোঁ আৰু সেইকাৰণে। মাংসখিনি বনাবৰ কাৰণে এটা পিঁয়াজ এনেকৈ অকণমান ভাজি লৈছোঁ আৰু ইয়াতে কেইটামান ইলাইচি, ডালচিনি, লং এনেকৈ দি দিছোঁ। উৰুকা বুলি বৰ বিশেষ এটা বনাই নাথাকোঁ আজি। মাংস দুটা আইটেম হ'ব। এটা লেগ পিচটো মানে গ্ৰেভি ঠিক ফ্ৰাই ঠিক নহয়, দেখাম বাৰু। গ্ৰেভিৰ নিচিনা বনাম আৰু এইটো লোকেল চিকেনটো জোল বনাম। এই দুটা আইটেমে আছে। মাছটো বাৰু দিনতে খাই থৈ দিলোঁ, সেইকাৰণে মাছটো দেখুওৱা নহ'ল বাৰু। বিলাহীটো এনেকৈ পেষ্ট কৰি লৈছোঁ। এতিয়া মাংসটো ইয়াতে মই ঢালি দিম। পিঁয়াজটো অকণমান ভাজা যাওক। মানে মই এনেকৈ পিচি দিছোঁ পিঁয়াজ, তথাপিও মানে এটা পিঁয়াজ এনেকৈ দিলোঁ আৰু শুকানকৈ ৰাখিম যে, সেইকাৰণে ৰাখিলোঁ। এটা শুকান জলকীয়া দি দিছোঁ, পিঁয়াজটো বঢ়াই দিছোঁ। চাই থাকিব। বাকীটো নিমখ হালধি মছলাখিনি মাংসত দিয়াই আছে, সেইকাৰণে ইয়াতে অকল পিঁয়াজটোহে ভাজি লৈছোঁ। ৰঙচুৱা কৰাৰ পিছত মাংসখিনি ঢালি দিম। ৰঙচুৱা হৈ গৈছে, মাংসটো ঢালি দিম মই এতিয়া। গেছটো কমাই দিছোঁ। আৰু বিশেষ একো এনেকৈ নবনাওঁ যিহেতু, আৰু মোৰ আকৌ পিঠা বনাবও আছে। পিঠাটো মানে আধা বনোৱা হৈছে, বাকীখিনি বনাব আছোঁ। সেইকাৰণে অলপ লৰালৰি হ'ব যে, সেইটোৰ কাৰণে অকণমান সোনকালে মাংসটো বনাই লৈছোঁ। বাকী লোকেলটো অলপ পিছত বনাম। এইটো বনাই লৈছোঁ, এইটো টাইম লাগিব যে, সিজোতে টাইম লাগিব। মেৰিনেট কৰি দিছোঁ, তথাপিও লাগিব আৰু। এতিয়া মই ঢাকি থৈ দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। মোৰ হৈ গ'ল চিকেন লেগ পিচ কাৰী হৈ গ'ল মোৰ। দেখিছেনে? এতিয়া আৰু খোৱাৰহে কথা আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। খানা পিনা খাবৰ সময় হ'ল। খোৱাটো আৰু নেদেখাওঁ দেই।